এয়া ফাগুনমহীয়া সৰিয়হ পথাৰত বৰ্তমান আমি যিহেতু এইবাৰ সৰিয়হ একেবাৰে বেয়া চাওকচোন গোটেই বনৰ মাজতে এনেকৈ এডাল দুডালকৈ সৰিয়হ তুলিব লগা হৈছে দেউতাই অকণমান ঘৰৰ ওচৰতে থকা মাটিখিনিত সৰিয়হ খেতি কৰিছিলে তাকে আমি বুটলি আছোঁ এইফালে সৰু বৌ মা আছে আৰু আমাৰ নানী আছে এইফালে আৰু আমি গাঁৱত জন্ম হোৱা ছোৱালী গাঁৱৰ ছোৱালী গতিকে যিমানখিনি পাৰোঁ সময় সুবিধা মিলাই পেলাই যিহেতু ঘৰটো থকা নহয় সেয়েহে যেতিয়া সময় পাওঁ অকণমান কামবোৰ শিকিবলৈ চেষ্টা কৰোঁ লগতে অভিজ্ঞতাসমূহ বুটলিবলৈ চেষ্টা কৰিছোঁ ইফালে বৌহঁত আছে লগতে নানী আছে মায়ে চশমা পিন্ধি ধুনীয়াকৈ সৰিয়হ তুলি আছে আৰু এইফালে আছে ডাঙৰ বৌ আৰু এইফালে বাইদেউ অকণমান কৈ দিয়াচোন কেনেকুৱা লাগিছে আমাৰ সৰিয়হ তুলি খুব ভাল হৈছে সৰিয়হটো বিচাৰি আমি তুলি আছোঁ কি কৰিবি উপায় নাই জংঘলৰ মাজত আছে নেকি এইটো তেল বনাব লাগে এইটো মেচিনত লৈ যাব আৰু সেনেকৈ আমি সকলোৱে হাঁহি ফূৰ্তিৰ মাজেৰে আজি সৰিয়হ তুলি আছোঁ বাকী আজিলৈ আহিছোঁ বাই